ফোন লাগে ফোন কি ফোন তোমাক চাগে লাগে আইফোন আজি দেখাই আছো তোমাক ইয়াতে ৬০০০ টকাৰ পৰা ষ্টাৰ্টিং কৰি আইফোন ৬০০০ টকাৰ পৰা ষ্টাৰ্টিং কৰি আজি তোমাক আইফোন দেখাই আছো বলক এইফালে আইফোনৰ এখন দোকান নহয় এইফালে বজাৰ চাওক এইফালে ধামাকেদাৰ ষ্টক আছিলে দোকানৰ ৬ তাৰিখে আছিলে কি খবৰ দাদা আজি গোটেইবোৰ আইফোনৰ প্ৰাইচ ক'ব লাগিব আপোনালোকে হ'বনে বাকি এন্ড্ৰইডৰ ষ্টাৰ্টিং প্ৰাইচ কিমান এন্ড্ৰইডৰ তোমাৰ ৩০০০ৰ পৰা ষ্টাৰ্ট হ'ব এইফালে চাব পাৰে আইফোন এক্সএস আৰু এক্স আছিলে আগৰ দিনৰ ৰিচ আইফোন বুলি ক'ব পাৰি আগৰ দিনৰ ৰিচ আইফোন এইটো আছিলে ১২৫০০ এইটো আছিলে ১৩৫০০ আৰু এইফালে চাব পাৰে এইটো আইফোন 12 মিনি আছিলে উইথ বক্স মাত্ৰ কিমান পাইছে কিমানত পাইছে দাদা এইটো ১০৫০০ টকাত পাইছে আইফোন 12 মিনি কিমান জিবি আছিলে এইটো এইটো তোমাৰ 64 জিবি হ'ব 64 জিবি হ'ব আৰু তোমাৰ ভিডিও চাই আহিলে আৰু 500 টকা ডিসকাউন্ট হ'ব আচ্ছা আৰু 500 টকা ডিসকাউন্ট দি দিব মোৰ ভিডিও চাই আহিলে চাওক গাইস এক্সট্ৰা মাত্ৰ পাই যাব তোমাৰ ৬৫০০ টকাত এক্সট্ৰা পাই আছে ওয়াও সো গাইস আগৰ দিনৰ ৰিচ আইফোনটো চালে ইতিয়াৰ চাওক তিনিটা কেমেৰা ট্ৰেন্ডিংত চলি আছে ইতিয়াৰ ৰিচ আইফোন এইটোৰ প্ৰাইচটো বাৰু কিমান আহিব দাদা এইটো তোমাৰ 35000 আহি যাব 35000 কিমান জিবি আছিলে 256 জিবি হয় কিন্তু লিমিটেড ষ্টক হয় আচ্ছা লিমিটেড ষ্টক হয় 256 জিবি যদি ভন্টিহঁতক এটা আইফোন গিফট দিম বুলি ভাবি আছে তেনেহলে এইটো ল'ব পাৰে আইফোন 13 অনলি 25000 ত পাই আছে চাওক 12 Pro অনলি 30000 ষ্টাৰ্টিং প্ৰাইচ চাব পাৰে কণ্ডিশ্যন চাব পাৰে আৰু এইছিলে এইফালে 12 Pro Max 34000 চাওক একদম শাইনিং কণ্ডিশ্যনত আছিলে জিলিকি আছিলে ফোন এইটো এইফালে আছিলে 46 বহুতে ভাঙা ফোন বুলিও কয় এইটো 2 মাহ পুৰণি আন্ডাৰ 10 মাহ ওয়াৰেন্টি আছে সাৰ্ভিস সেন্টাৰ ওয়াৰেন্টি এইটো পাই আছে মাত্ৰ 80000 ত পাই আছে চাওক না আমি জপাই দিছো চাওক এইফালে আছিলে আল্ট্ৰা ডিমান্ডেড ফোন এইফালে আল্ট্ৰাৰ কালেকশ্যন চাওক বহুত কম পোৱা যায় আল্ট্ৰা ইয়াতে আছিলে ষ্টক একদম লিমিটেড ষ্টক আছিলে এইটো পাই আছে মাত্ৰ 35000 36000 এনেকুৱা ষ্টাৰ্টিং প্ৰাইচত আপুনি পাই আছে এইফালে চাওক আল্ট্ৰা কালেকশ্যন একদম ডিমান্ডেড ফোন একদম কম ষ্টক আছিলে আৰু গাইস ইয়াতে 999 ৰ ডিসপ্লে ৰিপ্লেসও হৈ যায় আপোনাৰ ফাৰ্স্ট টাইম মই ভিডিও বনাইছো ন এফালে চাবাৰে বেলুন লাগিয়ে আছে ইদিনা ওপেনিং কৰিছে এখন সব এন্ড মোৰ ভিডিও চাই আহিলে তো কবই না লাগে ধামাকেদাৰ অফাৰ পাই যাবা এইফালে এখন আছিল বেহাৰবাৰী ফ্লাইওভাৰ তাৰ পৰা অকনমান আগু আহিলে পাই যাব আপুনি এইখন ষ্টৰ ইয়াতে গাইস সেকেন্ড হ্যান্ড ফোনৰ লগতে নতুন ফোনো পাই যাব লগতে ইএমআই अवेलेबल হৈ যাব হয় গাইস অল ওভাৰ ইন্ডিয়া ইএমআই হৈ যাব স্ক্ৰিনত নাম্বাৰ আহি আছে কি ফোন ল'ব বিচাৰা ধামাকেদাৰ ষ্টক থাকুতে জলদি ফোন মাৰি খুদি লোৱা নহলে কি ঠিক পিছত নোপোৱা কি মোবাইল হয় কোৱা চাবৰে পৰি যাব আইফোন কি ইটো মোৰ কানে কৰি হা 15 বুলি কোৱা 15 বাহ 15 Pro Max এই Pro Max নহয় দিয়া Pro Max নহয় আইফোন 15 এটো কিনিবা হা ডাঙৰ হলে ভালকে পঢ়া এতিয়া কিমান ক্লাছত তুমি 1 1ত ইমান ধুনীয়াকে কৈ দিছা আইফোন 15 Pro Max বুলি